নমস্কাৰ, ভালে আছে না চবে? আৰু মই বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' দিওঁ। আৰু আজি বুলি কওঁতে ভিডিঅ'টো আজি নহয় দিয়ক, ভিডিঅ'টো হৈছে যোৱাকালিৰ। মই এডিট কৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ'টো দিয়া নাছিলোঁ। আৰু এইটো ভিডিঅ' অলপমান দীঘল হ'ব পাৰে, মানে আগৰ ভিডিঅ'কেইটাতকৈ এইটো ভিডিঅ' অলপমান দীঘল হ'ব। আপোনালোকে বৰ নাপায় যদি চাব আৰু ভিডিঅ'টো। এতিয়া মেইন কথাটো হ'ল যাই আছোঁ ক'ত? মই যাই আছোঁ আমাৰ ঘৰত। আৰু ওচৰতে মাকহঁতৰ ঘৰলৈ, সেইটো এটা ভাল, পুতুককৈ যাওঁ বুলি যাব পাৰি। ইমান ওচৰো নহয় বাৰু, হ'লেও যাব পাৰি আৰু আজি আছে খানা চানা থাকিলেও যাব পাৰি আৰু নিমন্ত্ৰণ দিলি। আজিও খানাৰ এটা নিমন্ত্ৰণ আছে আমাৰ ঘৰত, সেইকাৰণে যাই আছোঁ। আৰু মই মাতিছোঁ ভণ্টিক, মানে তাই ৰঙিয়া কলেজত পঢ়ে, সৰু ভণ্টিটো। তাই আজি ক্লাছ আছে, দেৰিকৈ আছে। তাই কিবা ফৰ্ম এখন জমা দিব লগা আছিল, ফৰ্মখন জমা দি তাই আমাৰ ঘৰকলৈকে আহিল এতিয়া দুয়ো যাই আছোঁ। মানে মই বাবুক ধৰিবৰ কাৰণে মাতিছোঁ তাইক। গাড়ীত তাক একলাই নিয়াটো অলপ দিগদাৰ হয়, থিয়া দি যায়। আৰু দেউতাক যাব, কিন্তু যিহেতু দোকান আছে, দিনটো দোকানখন বন্ধ কৰিব নোৱাৰে, তেওঁ দেৰিকৈ যাব। সেইকাৰণে আমি এতিয়া সোনকালে গৈছোঁ। আৰু আহি পাই দেখিলোঁ চবেই পূৰা নিজৰ নিজৰ কামত ব্যস্ত। এফালে পেহী আৰু মাজু ভণ্টি আঞ্জা কাটি আছে, ইফালে মাহী দালি বনাই আছে। কিন্তু মাহীক মই দেখা নাই, মানে মাহী অলপ লাজ কৰে সেইকাৰণে। আৰু এফালে মামী মাছ ভাজি আছে। আৰু এইটো এইটো হৈছে মোৰ সৰু মহাকো অলপমান দেখাই দিলোঁ। আৰু আমাৰ টিকলা দুটাই সেন্দৰ কামত ব্যস্ত হৈ আছে। আহিয়ে পূৰা একদম খেলাত লাগি গৈছে। এটা হৈছে আমাৰ মামাৰ ছোৱালী আৰু এটা আমাৰ বাবু। আৰু এফালে হাঁহ দেউতাই পুৰি আছে হাঁহ। আজি খানাৰ মেইন বস্তুটো হৈছে হাঁহ, কিন্তু হাঁহ আমি নাখাওঁ। আৰু বহুতেই খায়, কিন্তু কিছুমানে নাখাওঁ বাৰু, কিন্তু বহুতৰে প্ৰিয় হাঁহটো। আৰু দেউতাক কৈছোঁ ৰহ মাথা দুটা দেখি ৰ ভালকৈ। এইটো হৈছে মোৰ দেউতা, ভিডিঅ' কৰাৰ কাৰণে কি ধুনীয়াকৈ ওলছি দেখছি না। আৰু ময়ো এনে থকা নাই ৰ'ব, ময়ো কাম কৰি আছোঁ। এই পিছফালে মা আৰু ভণ্টি সেন্দৌ কিবা কৰি আছে। আৰু মই কি কৰিছোঁ গম পাই না? মই পাপৰ ভাজিছোঁ। বেছি টান কামো কৰা নাই, সৰু সুৰা দুই এখন কৰিছোঁ। আৰু পাপৰ ভাজা হৈ গ'ল। পাপৰ ভাজি থোৱাত ভৰে একদম আলি দিলোঁ। আৰু এইফালে ভাজি আছোঁ মই পটল। আৰু দেউতাই ধুনীয়াকৈ হাঁহ দুটা চাফা তাফা কৰি ধুনীয়াকৈ কুটি ল'লাক। আৰু কুটা মানে কি একেবাৰে বনোৱা হৈ গ'ল দিয়ক। মই আৰু চবকে লগ পাইছোঁ না, মামা মামী পেহী চবকে লগ পাইছোঁ। মাহী কেনে আৰু ভিডিঅ' কৰি থকা নাই। এফালে বনোৱা হ'ল, মানুহক দিও আছে। আৰু এফালে মাছ এভাগে আছে, পটল ভাজা এভাগে, পায়স আৰু ব্ৰইলাৰ মাংস, দালি এনেকৈ কিবা কিবি আছিল আৰু গোটেইগিলা মই দেখা নাই। আৰু খাই লৈ পেলাই আমি এতিয়া ঘৰমুৱাও হ'লোঁ দিয়ক। যিহেতু আজি অষ্টমী, মানে এইটো যোৱাকালিৰ ভিডিঅ', সেইকাৰণে মই নাটখিলোঁ আৰু যোৱাকালি আজি অষ্টমী আছিল কাৰণে। গধূলিও হ'ল আৰু আমি ভাত চাত খাই গুচিও আহিলোঁ। আৰু বাবুক